ললিত দোকান আৰম্ভ কৰিলি? এই ককাইদেউ কালি আৰম্ভ কৰিছোঁ, কালি অপেনিংটো কৰিলোঁ। আজিৰ পৰা ভালকৈ খুলিছোঁ আৰু কালি এনেই আৰম্ভটো কৰি পেলাই এটা দুটা অকণমান বিক্ৰী কৰিলোঁ। বিকোৱাৰ পিছত কালি বন্ধ কৰি দিলোঁ। আজি আকৌ ৰাতিপুৱাৰ পৰা ধূপ ধূনা জ্বলাই আৰম্ভণি কৰিছোঁ। ভালে কৰিছ দে, কিনো কৰিবি, এই দোকানখনকে চলাই থাক। মোক দেচোন কবি 1 কেজি, বন্ধাকবি 1 কেজি, তাৰপিছত গাজৰ আধা কেজি আৰু ফুলকবি আধা কেজি দি দিওঁ। আৰু আলু আছেনে? আছে আলু, বিলাহী, পিঁয়াজ, নহৰু, মানে শাক পাচলি যিমান যি লাগে চবেই আছে আৰু। তেতিয়াহ'লে আলু 2 কেজি, তাৰ পাছত বিলাহী আধা কেজি আৰু বেঙেনা 1 কেজি দি দে। বেঙেনা বৰ বেঙেনাটো আছেনে? ককাইদেউ আপোনাক যোনটো বেঙেনা লাগে সেইটোৱে পাব। সৰুটো আছে, তাৰপাছত ছাগলী শিঙীয়াটোও আছে, আকৌ বৰ বেঙেনাটো আছে, ভাইটি ভণ্টি বেঙেনাটো আছে। তেতিয়াহ'লে ভাইটি ভণ্টি বেঙেনা আধা কেজি আৰু বৰ বেঙেনাটো আধা কেজি দি দে। ৰ'ব দিছোঁ। যেনে তেনে ৰ'দটো ওলাইছে পাই, ৰ'দটো ওলোৱাৰ পৰা ভালেই হৈছে, নহ'লে এইবিলাক গোটেই পানী দুনি হৈয়ে আছে। আমাৰ এফালেহে পানীটো অহা নাই। আকৌ যদি বৰষুণ দিবলৈ হয় আমাৰ এফালেও পানী আহি যাব। ৰ'দটো ওলোৱাৰ পৰা পানীকণ অকণমান শুকাব, সেইটোৱে ভাল হ'ব দেই। এই পানীৰ তলত থকা মানুহবিলাক চাই কিমান কষ্টত আছে, গোটেই পানীয়ে পানী হৈ আছে, ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিছে। ৰ'দটো দিয়ক পাই, সেইফালেও পানীখিনি শুকাব লাগে আৰু আমাৰ এফালেও বৰষুণত থাকি থাকি আমনি লাগিছে। ৰ'দটো দিলেহে অকণমান শান্তি হ'ব। আৰে বন কুকুৰা মাতৰ নিচিনা শুনিছোঁ। বন কুকুৰা আহি গ'ল নেকি? আমাৰ এইকণততো কাৰো ঘৰত মুৰ্গী নাই, কুকুৰা নাই। এই বন কুকুৰাবিলাক বহুত হৈছে, এইবিলাক মাৰি মাৰি খাবহে লাগিব 2-3টা। আকৌ মাতিছে, খাটাং বন কুকুৰা আহি গ'ল। আজি একো কাম নাই যেতিয়া বন কুকুৰাকে মাৰিব যাওঁ। মেহেঙা ভোলাহঁতক মাতোঁ, সিহঁতৰ গোটেইকেইটা লগ হৈ পেলাই যাওঁ, বন কুকুৰাকে মাৰোঁ। ৰাতি যদি মাৰিব পাৰোঁ খানাটোকে খাম আৰু। হেল্ল' ভোলা, ক'ত আছ? আমাৰ ঘৰলৈ আছোন। এইফালে বন কুকুৰা মাত শুনিছোঁ, বন কুকুৰা ওলাইছে নেকি? পচাডাল লৈ আহিবি। ঢেৰ বন কুকুৰা আছে, এতিয়া চিঞৰি থকা মই শুনিছোঁ। কি তহঁতৰ ফালেও মাতিছে? হ'ব, আজি য'তে নহওক মাৰিব লাগিব। 2-3টা মাৰি পেলাই খানাটো আমাৰ ঘৰতে খাই দিম আৰু, নে কি ক? আহি যা। এনেও বন কুকুৰাৰ টেষ্টিটো বেলেগ নহয়, একদম খেদি খেদি ধৰিও ভাল লাগে, ধৰি মানে খাই ভাল লাগে আৰু। ধৰিবলৈও টান, খাবলৈও মাংসটোও টান, মস্তি লাগিব। আহি যা। কোন কোন যাব মানে মই যাম, তই যাবি, তাৰপিছত মেহেঙাকো ফোন এটা কৰিব লাগিব। মেহেঙাক তাৰপিছত তেলচুৱাকো লৈ আহিবলৈ ক'ব লাগিব। সেই 4টাই যাম আৰু। মেহেঙাকে তেলচুৱাকে খেলিব লগাই দিম আমি দুটাই। মোৰ বন্দুকটো আছেই নহয়, আমি 2টাই একদম হামলা কৰি দিম। সোনকালে হ'ব। মোৰ পিষ্টলটো দিয়ে এই গুলি দুটামান বনাই লওঁ। আগতে বনাই থোৱা গুলি বেছি নাই নেকি, 2টামানহে আছে। সেইকেইটাই কাম নিদিব আৰু 2টামান বনাই ল'বলগীয়া হ'ল। আৰু গোটেই মামৰ ধৰা নাই বাৰু, গোটেই এলান ধুই লাগি মকৰা জাল লাগি একদম লেতেৰা হৈ আছে। মোহাৰি মেলি 2-এটা একদম ফুটাই চাব লাগিব গুলি 22টা আছে, আৰু 30টামান হ'লে হৈ যাব, আৰু 8-10টামান বনালে হৈ যাব। আজি বন কুকুৰা মাৰিব যাম, কি যে মস্তি লাগিব। যোৱা বছৰে বন কুকুৰা এইবাৰ খোৱাই নাই, এইবাৰ এটাও মাৰিবলৈ যোৱাই নাই নহয়। মই আকৌ পাহৰিছিলোঁ, মাত শুনি থাকোঁ যদি ইমান খেয়াল কৰাই নহয়। আজি গজেন দাই ফোন কৰিলে কাৰণে গম পাইছোঁ। আজি খানা হ'ব বন কুকুৰা মাৰি। মোৰ পচাডাল ক'ত আছে জানো, এইডাল পচাডাল লৈ যাব লাগিব। গজেন দাই একদম গলি পিষ্টলে মাৰিব আৰু মই পচাৰে মাৰিম। আজি বন কুকুৰাক চুৰেগা নাহি চালা। মোৰ এইহেন হাতীয়াৰটো থাকোঁতে বন কুকুৰা পাৰ হৈ যাব পাৰিবনে মোৰ ওচৰেদি? তাক উৰি গ'লেও তাক একেবাৰে এইডাল পচা মাৰি ওপৰতে পৰা খহাই দিম চালা। বন কুকুৰাই মোক চিনি পোৱা নাই। বন কুকুৰা মাৰনে কা মেৰা 20 साल का তজুবা হে। গজেন দা, এটা লগ পাই নাই দেখোন। নাই নেকি বাৰু বন কুকুৰা? এনে দেখোন আমাৰ ঘৰৰ পিছফালে একদম তেতুফালা চিঞৰি থাকে, একদম তেতুফালি থাকে। এতিয়া যে এটাও নাই। ৰ'বা
এনেকৈ হুলস্থুল কৰি থাকিলে ক'ৰ পৰা আহিব মই অকণমান মাতটা শুনি আছোঁ কক 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 কৰি আছে সেইটো হ'ব পাৰে ৰ'বা তোমালোকে মনে মনে থকা ৰ'বা দেই হুলস্থুল নকৰিবা এই আহিছে লাগিছে অকণমান লৰাই আছে হাবিকেইখন ভোলা তই একদম ৰেডি হৈ থাক মই গুলিয়াই দিম নহয় তই লগে পচাডাল মাৰি দিবি তেতিয়াহে ৰখিব যদি উলিয়াই দিয়াৰ পিছত একদম পলাব নহয় ক'ৰবাত গৈ পেলাই মৰি থাকিবগৈ বিচাৰি নাপাম তই লগে পচা মাৰিবি দেই অ'কে গজেন্দা একদম মই ৰেডি আছোঁ আপুনি গুলিয়াওক মই লগে পচা মাৰি একদম সোমোৱাই দিম মাটি সতি সমান কৰি ভোলা আহিছে দেই জয় মা শশাংকালী মেহেঙা তেল চোৱা ধৰা হে আমাৰ হাতৰ পৰা ক'ত পলাবি ধৰি লোৱা এটা যেনে তেনে মাৰিব পাৰিলোঁ আৰু এনেকুৱা দুটা বা এটা মাৰিব পাৰিলে হৈ যাব